So friends, এখন চিলনী বাৰী বনোৱা হাই স্কুল আপোনালোকে নামটো চাই ল'ব ইয়াতে মই পঢ়িছিলোঁ এখন হাই স্কুল হয় দেখালে ওপৰ হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' গৈ আছোঁ মোৰ লগত আছে নামটো কত ৰাজীৱ মোৰ ফ্ৰেণ্ড চাই থাকক চ' চাই থাকক ক'ত যাম মোৰ লগত আপোনালোকৰ বলক আপোনালোকে দেখিব পাব আৰু আমি ক'ত গৈ আছোঁ আমাৰ 1 নম্বৰ বজাৰ এখন ছেকেণ্ড বজাৰখন দুইখন ছেকেণ্ড বজাৰখন আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকিব এইখনে হ'ল চিলনীবাৰী বজাৰখন চ' মই মাজৰখিনি নেদেখালোঁ আপোনালোকৰ টাইম ৱেষ্ট নকৰোঁ সেইবাবে মই ডাইৰেক্ট বজাৰখন দেখাইছোঁ এইখনেই হ'ল আমাৰ বজাৰখন তেতিয়া ভিডিঅ'টো সম্পূৰ্ণ চাওক কি কৰোঁ কি নকৰোঁ চ' ধান হ'লেই এইফালে হোৱা নাই আৰু ধানৰ খেতি কৰিছে নাই কমেণ্ট কৰি জনাব মিউজিক থাকিব হেল্ল' ফ্ৰেণ্ডছ চ' ওলাই আহিছোঁ ফেটাবখাতে কিন্তু দেখাব নোৱাৰিলোঁ ঘৰটো তথাপিও চাই থাকোঁ ভিডিঅ'টো ফাৰ্ষ্ট ক'ত গৈছিলি তহঁতি ভিডিঅ' কৰি দিলাৰ আগত আহিলে নহয় চাইছিলোঁ মই হাই কৰ হাতটো লোৱা চ' ফ্ৰেণ্ডছ এইখন চিলনী বাৰী বনোৱা হাই স্কুল আপোনালোকে নামটো চাই ল'ব ইয়াতে মই পঢ়িছিলোঁ এখন হাই স্কুল হয় দেখালে ওপৰ চ' ফ্ৰেণ্ডছ আমি ফ্ৰেণ্ডৰ ঘৰৰ পৰা আহি আছোঁ ইয়াতে সামৰিলোঁ নেক্সট ভিডিঅ'টো চাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পিছৰ ভিডিঅ'টো বনাবলৈ মই চেষ্টা কৰিম ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব